তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ নিশ্চয় ভাল। মোৰ একেবাৰে বম বম জুই। এয়া মই কাপোৰ পিন্ধিছোঁ, মানে মই যাম আজি ৰামদিয়া আৰু আমাৰ বংশত কেনেকুৱানো পানী হৈছে আপোনালোকক দেখাওঁ। বলকচোন আমাৰ পিছপিনে কেনেকুৱা পানী হৈছে চাওঁ। বৰষুণ আহিয়ে আছে, এতিয়াও এইবোৰ দেখিছে বৰষুণ এতিয়াও আহি আছে। তথাপিও কিন্তু আজি যামেই, আপোনালোকক দেখামেই মানে কেনেকুৱা পানী হৈছে ৰামদিয়াৰ পিনে। খুৰাহঁতে ফোন কৰিছে, কৈছে আৰু বহুত পানী হৈছে বোলে একাঠু খুৰাহঁতৰ চোতালৰ সেইখিনিত। তো আমি ভাবিলোঁ এবাৰ যাওঁ। বলকচোন আমাৰ পিছপিনে কেনেকুৱা, সেয়া চাওক এইবোৰ পানী আহিছে আমাৰ এইপিনে, আৰু পিছপিনে এইবোৰ পথাৰবোৰ গোটেই ভৰ্তি হৈ গ'ল পানীৰে। ৰুমৰ ভিতৰে দেখাওঁ আপোনালোকক, ৰ'ব। তেন্তে বলক এতিয়া আমি যাম ৰামদিয়াৰ খুৰীহঁতৰ তাত কেনেকুৱানো পানী হৈছে দেখাম আপোনালোকক। বলক ভিডিঅ'টো চাই থাকক। এইপিনে আমাৰ চিম্বাক চাওক, সিও কিমান ধুনীয়াকৈ বাহিৰৰ মানে পৰিৱেশটো সিও উপভোগ কৰি কেনে যাই আছে। ধুনীয়া ধুনীয়া বতাহ লৈ, মানে কি আৰু আমেজ এটা লৈ সিও যাই আছে। এয়া আমি আহি পালোঁ ভেলামাৰী নদী। বলক ভেলামাৰী নদীটো কেনেকুৱা কি হৈছে চাওঁ। এই নদীটো চাওকচোন, নদীটো মানে আছিল সেইখিনি, এই মেটেকাখিনি যে যাই আছে সেইখিনিত নদীটো আছিল। তাৰে কাষৰ ইটো পিনৰখিনি গোটেই মানে পানী ভাঙি আহি কেনে একেবাৰে খেতি পথাৰৰ পিনে সোমাই গৈছে। এইপিনে গোটেই পানীবোৰ যাই আছে। এনেকৈ তাতে খেতি কৰিছিল মানুহে, সেই খেতিত মানে পানী সোমাই গৈছে। কি ক'ম আৰু, কিমান কষ্ট কৰিছিল এজন খেতিয়কে, মানে সেই কঠীয়া ৰুবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া চাওক এনেকৈ হঠাতে বানে আহি এনেকৈ উটুৱাই লৈ গ'ল। কিমান দুখ লাগিব সেই মানুহজনক। তেন্তে বলক এতিয়া আমি চাওঁ ৰামদিয়াত কেনেকৈনো পানী হৈছে, কিমান পানী হৈছে বলক চাওঁ। এটা কথা ভাবকচোন, এই ৰাস্তাৰ কাষত যে গৰুবিলাক আছে, আজি বাৰু সিহঁতক ঘাঁহ কাটি আনি দি আছে, কিন্তু এনেকৈ যে নেৰানেপেৰা বৰষুণ আহিয়ে থাকে, সিহঁতে ঘাঁহ খাব ক'ৰ পৰা? আমি বাৰু খাই আছোঁ, কিন্তু সিহঁতে খাব ক'ৰ পৰা? আমি আহি পালোঁ ৰামদিয়া কলবাৰী চুপা কয় এইখিনি। মানে খুৰীহঁতৰ গোটেই ঘৰৰ আগত পানীয়ে হৈ গৈছে, আৰু সেইকাৰণে আমাক এই খুৰাজনে নাওৰে নিব আহি আছে। এতিয়া যাম মই। সেইটো নহয় চিন্তি উঠলোঁ দিয়ক, কাৰণ আমাৰ এনেকুৱা কোনো অভ্যাস নাছিল নে আগৰ পৰা, বা নাওটো উঠি পাইছোঁ এবাৰ, কিন্তু এনেকৈ উঠি পোৱা নাছিলোঁ। সেইকাৰণে আৰু ভাবিলোঁ একবাৰ উঠিও চাওঁ কেনেকুৱা লাগে। আহিলোঁ আৰু চাবৰ কাৰণে। এয়া দেখিছে আমাৰ চিম্বাকো লৈ আহিছোঁ লগত, তাকো মানে সিও এইবাৰ প্ৰথমবাৰ দৰে আহিলোঁ। আৰু পানীবোৰ মানে আপোনালোকেও দেখিছে ভিডিঅ'ত, চাওকচোন ইমান লেতেৰা পানী। এই পানীবোৰ খচিয়ে তেওঁলোকে মানে এইটো পিনে আহিব লাগিব, কিমান কষ্ট হ'ব তেওঁলোকৰ, ভাবকচোন একবাৰ। এনেকৈ আমি আহিলোঁ নাওতে খুৰীহঁতৰ ঘৰলৈ। ভিডিঅ'টো শেষলৈ চাই থাকক, মজা হ'বলৈ গৈ আছে ভিডিঅ'টো। আপোনালোকে আগৰ মানে বেলেগ ভিডিঅ'ত হয়তো দেখি পোৱা নাই তিৰোতা মানুহে কেনেদৰে নাও চলায়। আজি মই দেখাম আপোনালোকক তিৰোতা মানুহেও যে নাও চলাব পাৰে। হয়তো আপোনালোকে দেখিছে ল'ৰা মানুহে, পুৰুষে এনেকৈ নাও চলোৱা, কিন্তু তিৰোতা মানুহৰ আজি মই দেখাম কেনেকৈ চলাই। চাই থাকক ভিডিঅ'। পানী আহি ইমান পাইছে, আৰু এইটো ঘৰ
হা এইবোৰ চাওক পানী চব পানী এই হেপিনে আছিল তাত নদীটো বহুত দূৰত মই আপোনাক জুম কৰি দেখাও এই হিমান মানত আছিল নাওখন যে আছে হিমান মান নদীটো তাৰ পৰা গোটেই পানী ভাঙি আহি ইমান এতিয়া আমি মানে আহি কেনে অলপ টাইম বহিলোঁ তাৰ পাছত আৰু এতিয়া পেহী মানে সৰু পেহী আৰু ডাঙৰ পেহী মিতু আৰু মই মিলি কেনে যাম নদীৰ সিটো পিনে আপোনালোকক দেখাবলৈ মানে কিমান পানী হৈছে দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো কিমান পানী হৈছে দেখা পাব ৰামদিয়া মই মাজত উঠো জালা আগত জেগা খেল যাবি না যা খালি বহিবি এটাই গৰত এটাই গৰত বহিবি এনেদৰে যাই আছো বঠা মৰাজন মোৰ ডাঙৰ পেহী হয় ডাঙৰ পেহী সৰু পেহীজনীও জানে কিন্তু সৰু পেহী অলপ বেমাৰৰ কাৰণে তাই সেই কৰা নাই গালো বাই বাই গুজৰি গুমৰি আহিলে বন উতুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন আমি কিমান আহি পালো চব মানে এইপিনে বা গছ কিবা কিবি সেইবোৰৰ মাজত এইটো মাজু পেহী আমাৰ মানে সৰু পেহী চবচে সৰুটো ডাঙৰ পেহী বঠা মাৰি আছে আৰু আছে এইপিনে আমাৰ মাজু বা আৰু ময়ো আছো এইপিনে সেইগিলা কিমান সৰু সৰু চলিগিলা আহিছে ন চব এইটো মানে নদীৰ সিটো পাৰে নাই কিন্তু মানে নদীৰ কাষতে আছিল আৰু কিন্তু এতিয়া পানীৰে গোটেই ভৰ্তি হৈ গ'ল তেন্তে বলক জিৰণি চৰাটোৰ ভিতৰত সোমাই চাৰিওপিনৰ পৰিৱেশটো এবাৰ চাই আহোঁ এনেকৈ আপোনালোকক দেখুৱাই লৈ এতিয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ যিহেতুকে গধূলিয়ে হ'ল আৰু নাৱেৰে অহাৰ কথা যিহেতুকে আমি তিৰোতা মানে পেহীহঁতৰ লগত আহিছোঁ তো অলপ ৰিক্সো থাকে ন ইমান পানী সেইকাৰণে বলক এতিয়া ঘৰলৈ যাওঁ আমি আহি পালোঁ আপোনালোককো দেখুৱালোঁ মানে কিমান পানী হৈছিল সেয়া আৰু এটা কথা কি জানেনে গুৱাহাটী বা আপোনাৰ তামোলপুৰ ৰঙিয়া এইবোৰ ছাইডত মানে যিমান আমি টিভিত দেখি আছোঁ পানী হৈছে এইবোৰ দেখিছোঁ আৰু তাৰ তুলনাততো ইয়াত বহুতেই কম তথাপিও কিন্তু ইয়াৰো মানুহখিনি এইখিনি হৈছে যদিও বা পানীটো পানীয়ে ন কষ্টটো চবৰে হ'ব এতিয়া সেইকাৰণে মই দেখালোঁ আমাৰ ওচৰতে যিখিনি জেগাত হৈছে সেইখিনি দেখাবলৈ মই চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ আশা কৰোঁ এইবোৰ জল্দি ঠিক হৈ যাওক আৰু